ডাংকাই আমারে ডাংকাই মরমর ডাংকাই আমারে ডাংকাই মরমর ডাংকাই ডাংকাই আমারে ডাংকাই মরমর ডাংকাই আমারে ডাংকাই মরমর ডাংকাই খুৰা বুলি নকবি দাদা দাদা এই ইণ্টাৰভিউ এটা দিবলৈ গৈছিল তাতে পাছো কৰি জয়লিং মাৰিব লাগে জয়লিং ডিউটিত জয়লিং মাৰিব লাগে সেইটোৱে পিছে তোমালোকে কে আমি কৰোণা ভাইৰাছৰ বিষয়ে সকলোকে গাঁৱত সজাগ কৰি দিবলৈ আহিছোঁ সেইটো কথা পিছে আপুনি কৰোণা ভাইৰাছৰ বিষয়ে জানে নাই ৰাতিপুৱাই মৰম লগা মইনা এজনীয়ে এই বিষয়ে কৈছিলে আৰু ফটাকাৰিখনৰ বিষয়ে কৈছিলে এই বোলে হাত মুখ ধুই চফা হৈ থাকিব লাগে হয় পিছে আমি আৰু সজাগ হ'ব লাগিব ব'লক আপোনাৰ ঘৰলৈ গৈ আমি সজাগতাৰ বিষয়ে বুজাই দিওঁ ঠিক আছে ব'লক কৰোণা ভাইৰাছৰ থাল বাতি বজাই ৰাইজে কালিয়ে খেদিলে আমিনো এতিয়া আজি ভিতৰত থাকি কি কৰিম কৰোণা ভাইৰাছনো থাল বাতি বজাই খেদিব পাৰেনে খেদিছে আৰু ৰাইজসকলে আৰু কৰোণা ভাইৰাছ খেদিবলৈ প্ৰচেষ্টানো কৰিব লাগে নি কালি দেখোন টিভিত জিন্দাবাদ গো বেগ দেখিলোঁ কৰোণা ভাইৰাছ বোলে বতাহতো বিয়পে হয় নেকি আমাৰ অসমততো কৰোণাজনী অহা নাই আমি ভিতৰ সোমাই থকা ইয়াৰ অৰ্থটো কি আইঅ' টিভিত ইমান মানুহবোৰ মৰিছে দেখিলে বেয়া লাগে তেখেত যাতে আমাৰ ইয়ালৈ নাহিলে হয় আৰু আমারে ডাংকাই মৰমৰ ডাংকাই হেৰে সোমাইছৰি মাননি দিলে বোলে বৰাই পৰা সৰুৱাইও সমাধা কৰিব পাৰি তেওঁকনো সমাধা কৰিব নোৱাৰে নে এৰা কথাবোৰ শুনিলে ভয়ে লাগে ঐ মাই ছাৰহঁত আহিছে আমাৰ ঘৰলৈ আপোনালোক ওলাই আহিলে ঐ মাই এই তোলে ফটাকানি এখন লৈ আহিছিলোঁ তই মাৰি ল ৰ'ব আপুনি এনেকৈ দিব নোৱাৰে নহয় প্ৰথমতে আপুনি হাতখন চাবোনেৰে ধুই লওক তাৰ পাছতহে সেইখন আপোনাৰ মাক দিয়ক আপুনি বাহিৰৰ পৰা যিবোৰ পোছাক কিনি আছে সেইবোৰ বাহিৰতে ৰাখক কেলে আমাৰ অসমতচোন কৰোণা ভাইৰাছ পোৱাহিয়ে নাই এতিয়াৰ ইমান সজাগ হৈ থাকিব লাগিবনে ভাইৰাছটো আহি পোৱা নাই যদিও আমি এতিয়াৰ পৰা সজাগ আৰু সচেতন হ'ব লাগিব এতিয়াৰ পৰা আমি অভ্যাসবিলাক গঢ়ি ল'ব লাগিব নহ'লে অসমৰ অৱস্থা ইটালী চীন ফ্ৰান্সৰ দৰে হ'বলৈ বেছি সময় নালাগিব কথাবোৰ মানে তেনেকুৱা আহে তেতিয়াহ'লে মই হাতবোৰকেইটা ধুই আহোঁ ৰ'ব আমি সকলোৱে হাত ধুম ৰ'ব আপোনালোক এনেদৰে নবহিব কমেও দুজনী মানুহৰ মাজত 1 মিটাৰ ব্যৱধান ৰাখিহে বহক বাৰু আপোনালোকে কৰোণা ভাইৰাছৰ বিষয়ে কিবা গম পাইছেনে নাই পোৱা বাৰু মই আপোনালোকক বুজাই কৈছোঁ শুনক ই এটা মাৰাত্মক ভাইৰাছ চীন দেশৰ ইউহান চহৰত উৎপত্তি হৈ বৰ্তমান বিশ্বৰ 195খন দেশত বিয়পি পৰিছে আৰু আমি আহিছোঁ আপোনালোকক কৰোণা ভাইৰাছৰ বিষয়ে ভালদৰে বুজাই দি সজাগ আৰু সচেতন কৰিবলৈ আপোনালোকে এইদৰে গোট পাতি থকাতকৈ নিজৰ ঘৰত থাকিব এই ভাইৰাছ এজনৰ পৰা আনজনলৈ বিয়পি পৰে এই ভাইৰাছ কোনো বতাহত নাহে আৰু লগতে শুনক আপোনালোকে উৰাবাতৰিত ভুল নাযাব লগতে পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা হৈ থাকিব সঘনাই চাবোনেৰে হাত ধুওক আৰু কৰোণাৰ পৰা বাচক কালিচোন নৰেন্দ্ৰ মোদীয়ে গোটেই এখন দৰৱ ছটিয়ালে সেইকাৰণে বোলে মানুহক ঘৰৰ পৰা ওলাবলৈ হাক দিছে শুনিছোঁ আৰু শুনক কালি যে আমাক বন্ধ দিছিলে 14 ঘণ্টা ইয়াত কোনো দৰৱ ছটিওৱা নাছিলে যিহেতু এই ভাইৰাছটো 12 ঘণ্টা পৰ্যন্ত ধাতৱ পদাৰ্থত জীৱিত হৈ থাকে
গতিকে কালি আমাৰ প্ৰধানমন্ত্ৰীদেৱে 14 ঘণ্টা পৰ্যন্ত বন্ধ দিছিলে। যদিহে এই কৰোণা ভাইৰাছটো আমাৰ অসমলৈ আহিছে তেতিয়াহ'লে মানুহবোৰ যদি ঘৰৰ পৰা ৰাজহুৱা স্থানলৈ নোলায় তেতিয়াহ'লে 12 ঘণ্টাত এই ভাইৰাছটো নিজে নিজে ধ্বংস হৈ যাব, যাৰ ফলত এই ভাইৰাছটো বিয়পোৱা হাৰ যথেষ্ট পৰিমাণে কমি যাব। গতিকে আপোনালোক কোনো আতংকিত নহ'ব, সজাগ হওক, সচেতন হওক আৰু কৰোণাৰ পৰা মুক্ত হৈ থাকক। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্ধ্যা 5 বজাত যি অভিবাদন কাৰ্যসূচী হাতত লৈছিল সেইটোক আকৌ কিছুমানে উৎসৱ হিচাপে পালন কৰিছে। এইটো কিন্তু বহুত বেয়া কথা হৈছে। মই ভাবিছিলোঁ কালিয়ে দবাকা বজাওঁতে বেমাৰটো গুচি গ'ল বুলি। যিসকল ব্যক্তিয়ে অত্যাৱশ্যকীয় সেৱাত নিয়োজিত হৈ আছে সেইসকল ব্যক্তিৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হাত চাপৰিৰে অভিনন্দন জনাবলৈ জনাইছিলে আৰু মৰিয়ে থাল ভাঙিবলৈ কাকো কোৱা নাছিলে। কালি গধূলি থাল বজোৱাৰ কথা সেইটোহে মানে। গোটেই দিনটো ঘৰত সোমাই থাকি সন্ধ্যা 5 বজাত ৰাস্তালৈ ওলাই আহি আমাৰ একাংশ ব্যক্তিয়ে যি সমদল কাৰ্যসূচী উলিয়ালে তাত আমি নিজৰ মুখ্যতাৰ পৰিচয় নিজেই দাঙি ধৰিলোঁ। ডাংকাই 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 মৰমৰ ডাংকাই ডাংকাই। যদিও বৰ্তমানলৈকে অসমত এজন ব্যক্তিও কৰোণাত আক্ৰান্ত হোৱা নাই, যদি সাৱধান নহওঁ, কথাটো গুৰুত্ব সহকাৰে নলওঁ, তেতিয়াহ'লে ই বিয়পিবলৈ বেছি সময় নালাগে। যিমান আপোন নহ'লেও কথা পাতোঁতে 1 মিটাৰ ব্যৱধান ৰাখক আৰু কাহ হাঁচি মাৰোঁতে মুখ ঢকাৰ অভ্যাস কৰক। ঘৰত ব্যৱহাৰ কৰা সামগ্ৰী যেনে টাৱেল, চাবোন ইত্যাদি ধৰণৰ বস্তুবোৰ ঘৰৰ প্ৰতিজন সদস্যই বেলেগ বেলেগকৈ ব্যৱহাৰ কৰক। যদিহে আপোনাৰ জ্বৰ, কাহ আৰু উশাহ নিশাহ লোৱাত কষ্ট হৈছে তেতিয়াহ'লে ওচৰৰ চিকিৎসালয়ত গৈ প্ৰাথমিক চিকিৎসা কৰক। কেতিয়াও লুকুৱাই ৰখাৰ চেষ্টা নকৰিব। আৰু এটা কথা, কেতিয়াও ইউটিউবৰ ভিডিঅ' চাই আপুনি ঘৰতে হেণ্ড চেনিটাইজাৰ প্ৰস্তুত নকৰিব, কাৰণ ইয়াৰ যদি সংমিশ্ৰণবোৰ ভুল হয় তেতিয়াহ'লে আপোনাক উপকাৰৰ সলনি অপকাৰহে বেছিকৈ কৰিব। গতিকে হিতে বিপৰীতহে হ'ব। যদিহে কোনোবা ব্যক্তি কৰোণাত আক্ৰান্ত হৈছে তেখেতসকলক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। পৃথকে থাকক কিন্তু বেয়া ব্যৱহাৰ নকৰিব। তেনে কৰিলে ব্যক্তিগৰাকীয়ে বেমাৰটো লুকুৱাই ৰাখিব পাৰে, ফলত বেমাৰটো বেছিকৈ বিয়পিব। এই কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। গতিকে চৰকাৰক সঁহাৰি জনাওক, দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়ক, নিজে বাচক, আনকো বচাওক। যদিহে আপোনাৰ ঘৰৰ কোনো ব্যক্তি বাহিৰত কৰ্মৰত তেতিয়াহ'লে তেওঁলোকক তাতেই থাকিব কওক। সাৱধানতা অৱলম্বন কৰি থাকিব কওক। ভয় শংকা কৰি ঘৰলৈ পলাই আহিবলৈ নিদিব। কেৱল হাত মুখ ধুই পৰিষ্কাৰ হৈ থাকিবলৈ কওক। আন ব্যক্তিৰ পৰা পৃথক হৈ থাকিবলৈ কওক। যিমান পাৰে সিমান জনসমাগম ত্যাগ কৰি চলিবলৈ কওক। ঘৰতে থাকক, পৰিয়ালক সময় দিয়ক, সামাজিক দূৰত্ব বজাই ৰাখক। কৰোণা সংক্ৰমণৰ শৃংখল ভংগ কৰাত সহায় কৰক। আতংকিত নহ'ব, সজাগ আৰু সাৱধান হওক। চিকিৎসাকৰ্মী আৰু অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকলক টিম ডাংকাইৰ তৰফৰ পৰা কৃতজ্ঞতা জনালোঁ, কাৰণ নিজৰ জীৱনৰ মোহ এৰি তেওঁলোকে আমাক সহায়ৰ বাবে প্ৰতি মুহূৰ্ততে প্ৰস্তুত হৈ আছে। সকলোকে সজাগ আৰু সাৱধান কৰাওক। এখন কৰোণামুক্ত দেশ গঢ়াত নিজৰ অৰিহণা আগবঢ়াই দিয়ক। ধন্যবাদেৰে টিম ডাংকাই।